ইয়াতে উপস্থিত হোৱা আমাৰ নুনমাটি প্ৰকল্পৰ যিসকল অসম ৰাজ্যিক অংগনবাড়ী কৰ্মী আৰু সহায়িকা সংস্থা আছে আপোনালোকক মই প্ৰথমতে নমস্কাৰ জনাইছোঁ। আপোনালোকৰ প্ৰতিটো প্ৰতিবাদৰ লগত আমি আছোঁ। আমাৰ বিৰোধীৰ কামটো হৈছে কি? বিৰোধী দলৰ কামটো হৈছে যে চৰকাৰে যেতিয়া আপোনালোকৰ প্ৰাপ্য ন্যায্য যিবিলাক দাবী আছে, আপোনালোকৰ যিবিলাক মানে পাবলগীয়া বস্তু আছে, এইবিলাকৰ প্ৰতি চৰকাৰে যেতিয়া চকু নিদিব, তেতিয়া তাক আমি চৰকাৰক দৃষ্টিগোচৰ কৰাটো হৈছে বিৰোধী এখন মানে দায়িত্ব। এতিয়া এইখন চৰকাৰক বিৰোধী নালাগে, কাৰণ আপোনালোকৰ প্ৰতিবাদটো যাতে ইয়াতেতো কোনো নাহে। আপোনালোকে দেখিছে উজান বজাৰ সঞ্চালকত যেতিয়া আপোনালোকে প্ৰতিবাদ কৰিছে, অফিচটোৰ ওপৰৰ পৰা চাই আছে, তললৈ কোনো অহা নাই। মই ডিমৰীয়াত গৈছোঁ সেইদিনাখন, তাতো সোণাপুৰতো গৈছোঁ, তাতো দেখিছে যে অফিচৰ পৰা কোনো আহি ওলোৱা নাই। তাৰমানে মুখ্যমন্ত্ৰীয়ে এনেকুৱা এটা বস্তু কৰিছে যে যিনে যি প্ৰতিবাদ কৰক, তোমালোকে এইবিলাক প্ৰতিবাদ অগ্ৰাহ্য কৰা। এতিয়া মুখ্যমন্ত্ৰীয়ে কৈছে আন্দোলন নাই, আপোনালোকেতো প্ৰতিবাদ আন্দোলনে কৰিছে। গতিকে এইবিলাকক নাই বুলি দেখুৱাবৰ কাৰণে চৰকাৰে আপোনালোকৰ পৰা এটা ডিষ্টেঞ্চ মেইনটেইন কৰিছে। আমাৰ কামটো হৈছে যে এওঁলোকে কৈছে সবকা সাথ সবকা বিকাশৰ কথা কৈছে, এওঁলোকে কৈছে মহিলা সবলীকৰণৰ কথা কৈছে, এওঁলোকে কৈছে মহিলাসকলক আঁচনি দিয়াৰ কথা কৈছে। কিন্তু আঁচনিও আজি তাৰিখত সকলোৱে পোৱা নাই। 1250 টকা এওঁলোকে অৰুণোদয় দিছে, কিন্তু প্ৰত্যেকটো বস্তুৰ চৰা দাম যিটো হৈছে মাতৃ সমাজে বুজি পাব লাগিব। এতিয়া এওঁলোকে নিৰ্বাচনৰ সময়লৈকে কি কৰিছে, ধুনীয়া মাহে মাহে ধাৰ লৈছে। বাইদেউ আপোনালোকে এটা কথা বুজে নে নুবুজে যে যিকোনো আপুনি যেনিবা সেই গাড়ীখন লোনত লৈছে, চোতালত গাড়ীখন থাকোঁতে ভাল লাগিছে যে মোৰ ঘৰত গাড়ী আছে, কিন্তু EMI দিব লাগিব নে নালাগে? ডেফিনেটলি লাগিব। আপোনালোকে বন্ধনৰ পৰা যিসকলে ধৰক লোন লৈছে, এটা সময়ত মাইক্ৰ' ফাইনেন্সত চৰকাৰে কি ক'লে যে মোক ভোট দিয়া, মাইক্ৰ' ফাইনেন্স ফ্ৰী কৰি দিম। আল্টিমেটলি আগতে যেতিয়া মুখ্যমন্ত্ৰীয়ে মাইক্ৰ' ফাইনেন্সৰ কথা কোৱা নাছিলে, সকলোৱে বন্ধনৰ পৰা লোন লৈছিলে, মাইক্ৰ' ফাইনেন্সৰ যিবিলাক লোন লৈছিলে পৰিশোধ কৰি আছিলে। মুখ্যমন্ত্ৰীয়ে যেতিয়া ক'লে যে আপোনাক ভোট দিয়ক, আপোনালোকে পৰিশোধ কৰিব নালাগে, চবেই ৰিলেক্স হৈ পৰিশোধ নকৰা কৰিলে। সুদে বোলে চক্ৰবৃদ্ধি কৰি পেলাই কি কৰিলে, আপোনালোকলৈ নটিচ যোৱা আৰম্ভ হ'ল। তাৰপিছত মুখ্যমন্ত্ৰীৰ ফালৰ পৰা আপোনালোকক কোনোবাই যদি 5000 বা 4000 দিবলগীয়া আছিলে, এই নিশ্চিন্ত কৰি দিয়াৰ কাৰণে চক্ৰবৃদ্ধি সুদ লাগি 5000টো 20000 22000 হ'ল। এতিয়া নটিচ গ'ল আৰু আপোনালোকক NPA কৰিলে, আৰু এতিয়া যদি আপোনালোকে নিদিয়ে, আগলৈ আপোনালোকৰ চিভিলটো বেয়া হ'ল, আপোনালোকে ক'তো লোন নাপায়। এই বিপদটোত কোনে পেলালে? মুখ্যমন্ত্ৰীয়ে পেলালে। মুখ্যমন্ত্ৰীয়ে মই কেৱল এই কথাটোত আপোনালোকক অকল অংগনবাড়ী সহায়িকাসকলে তেওঁলোকে 8টা বজাৰ পৰা প্ৰায় 2টা বজালৈকে তেওঁলোকে পাৰিশ্ৰমিক মানে প্ৰদান কৰে। তাৰপিছত তেওঁলোকে কৈছে সবকা সাথ সবকা বিকাশৰ কথা কৈছে। এগৰাকী মানুহে 3500 দৰমহা দি গোটেই ঘৰখন মাহত চলাব পাৰে নেকি? তেওঁ অংগনবাড়ী চেণ্টাৰৰ পৰা আহি আকৌ গৈ ঘৰত ল'ৰা ছোৱালী স্বামী সকলোকে এৰি কাম কৰাৰ পিছত তেওঁলোকক কিন্তু হেলিকপ্টাৰ চলাবলৈ পইচা লাগে, আৰু আমাক পইচা 3500 চলাওঁ। এতিয়া বহু মহিলাই ভাবিব আমিতো বিজেপি কৰোঁ, মই বিজেপি কৰোঁ, মীৰা বৰঠাকুৰে এইখিনি কথা কৈছে, এইখিনি কংগ্ৰেছীৰ কথা। এইখিনি কংগ্ৰেছী বিজেপিৰ কথা নহয়, এইখিনি প্ৰকৃতাৰ্থত সঁচা কথা। আজি মহিলা সমাজক তেওঁলোকে কৈছে যে 95 লাখ মানুহক তেওঁলোকে হিতাধিকাৰী বনাইছে। হিতাধিকাৰী কাক বনায়? যাৰ হাত দুখন এনেকৈ পাতি দিবৰ কাৰণে হিতাধিকাৰী বনাইছে। 1200 টকা লোৱা ভোট দিয়া। তাৰ সলনি আজি অসমত এইসকল 1,21,000 আজি অংগনবাড়ী কৰ্মী আৰু সহায়িকা আৰু কৰ্মী আছে। 1,21,000 মহিলাৰ মুখত হাঁহি নাই আজি তাৰিখত। গধূলা ল'ৰা ছোৱালীক ভালকৈ এসাঁজ খুৱাওঁ বুলি ক'লে খুৱাব নোৱাৰে, দিনটো কাম একেই কৰে। এইটো আবদ্ধত নাথাকাহেঁতেন যদি আপুনি ক'ৰবাত হাজিৰাও কৰে, 500 টকাৰ তলত হাজিৰা নাই। 500 টকাকৈও যদি আপুনি হাজিৰা কৰে, তেতিয়াহ'লে 5 3 গুণ 15,000 টকা আপোনাৰ দৰমহা হ'বনে নহ'ব? গতিকে 15,000 টকা হাজিৰা কৰিলেও পায়, কিন্তু 7.5 ঘণ্টাকৈ চৰকাৰৰ তাত আপোনালোকে শ্ৰমদান কৰাৰ পাছত 3500 টকাত কাম কৰিলে দৈনিক কেইটকা আপোনালোকৰ হাজিৰা মজুৰি পৰে? অত্যন্ত দুৰ্ভাগ্যজনক কথা। মই এটা কথাই আপোনালোকক বিনম্ৰভাৱে অনুৰোধ জনাইছোঁ। যোৱাকালি নৰেন্দ্ৰ মোদী আৰু অমিত শ্বাহে কৈছে যে এইবাৰ যদি চৰকাৰ আহে 47 বছৰলৈকে, 2047 চনলৈকে আৰু বেলেগ চৰকাৰ নাহে, তাৰমানে নিৰ্বাচন নাপাতে। নিৰ্বাচন যদি 47 চনলৈকে নহয়, তেতিয়াহ'লে আপোনাৰ মোৰ জীয়াই থকাৰ কিবা ব্যৱস্থা থাকিবনে? বিৰোধী এটাকৈ এওঁলোকে গুলীয়াই হত্যা কৰিব। আজি আপোনালোকে দেখিছে যে কংগ্ৰেছৰ বিধায়কসকল তাত গৈছে। আপোনালোকে চাগে ভাবিছে দলটো কি হৈছে? দলটোৰ একো হোৱা নাই। বিধায়কসকলৰ ঘৰত ED পঠাই দিছে, CBI পঠাই দিছে। বিধায়কৰ পত্নীক কৈছে 6 মাহ জেলত ভৰাই দিম, গতিকে তোমালোক যদি আমাৰ তাত নাহা জেলত ভৰাই দিম। আমাৰ নিচিনা মানুহৰ ওপৰতো কেছ মামলা দি পেলাই এওঁলোকে আমাক উৎপন্ন কৰিব বিচাৰিছে। মই আই মাতৃসকলক এটা কথা কৈছোঁ, ৰাজনৈতিকভাৱে সজাগ হওক। মই এটা কথা আপোনালোকক এইকাৰণেই ক'ব লাগিব, আপোনালোকৰ মাননীৰ যিটো ডিমাণ্ড দিছে, আজি ডাইৰেক্টৰে আপোনালোকৰ কোনো ডিমাণ্ড গ্ৰাহ্য কৰিব নোৱাৰে।
এজন মানুহে চলোৱা চৰকাৰ হিমন্ত বিশ্ব শৰ্মাই যি খেয়াল খুচিমতে কাম কৰি আছে। হিমন্ত বিশ্ব শৰ্মাই যোৱাবাৰ কৈছিলে নে নাই যে 21ৰ পিছত হিমন্ত বিশ্ব শৰ্মাই ৰাজনীতি আৰু নকৰে, কৰি আছেনে নাই? আপোনালোকক কৈছিলে নে নাই মাইক্ৰ' ফাইনেন্স মই ফ্ৰী কৰি দিম, ফ্ৰী কৰি দিলে নেকি? ঘৰে ঘৰে অৰুণোদয় পাব, ঘৰে ঘৰে অৰুণোদয় পাইছে নেকি? স্কুল 11,442খন স্কুল বন্ধ হ'ল। মানুহ ওলাই আহক। মনে মনে কওঁতে আপোনালোকে চাগে ভাবিছে মীৰা বৰঠাকুৰ কংগ্ৰেছ কাৰণে আহি কৈছে। 11,442খন স্কুল বন্ধ হ'ল, তাৰ পৰিৱৰ্তে গলিয়ে গলিয়ে মদৰ দোকান খুলি দিয়া হ'ল। দুৰ্ভাগ্যজনক কথা। আপোনাৰ মোৰ ল'ৰা ছোৱালী যদি স্কুল যাব নোৱাৰে, গলিয়ে গলিয়ে যদি মদৰ দোকান হয়, আপোনাক মই আজি কৈ দিলোঁ আৰু 5 বছৰ পিছত ক'ব আপোনাৰ পুত্ৰৰ হাতত মাতৃ হত্যা হ'ব, পুত্ৰৰ হাতত পিতৃ হত্যা হ'ব। কাৰণ স্কুললৈ নোযোৱা ল'ৰা ছোৱালীয়ে যেতিয়া মাদক দ্ৰব্য ধৰিব, আমি মাতৃ সমাজে যদি বুজি নাপাওঁ এই কথাটো, হিমন্ত বিশ্ব শৰ্মাই যি কৰিছে নিজৰ পৰিয়ালৰ কাৰণে কৰিছে। হিমন্ত বিশ্ব শৰ্মাৰ ল'ৰা ছোৱালীয়ে হেলিকপ্টাৰ লৈ টিউচনলৈ যায় ইয়াৰ পৰা কাজিৰঙা, আৰু আমাৰ মানুহক কৈছে যে 3,500 টকাত অংগনবাড়ীসকলে তোমালোকৰ শ্ৰমদান কৰা। আৰু দুদিনমান পিছত অংগনবাড়ী চেণ্টাৰবিলাকো নাথাকে, অংগনবাড়ী চেণ্টাৰো বন্ধ কৰি দিব। ইতিমধ্যে স্কুল বন্ধ কৰা হৈছে। মই আই মাতৃসকলক কৈছোঁ আজি তাৰিখত না অংগনবাড়ী চেণ্টাৰৰ আই মাতৃসকল সুখত আছে, অৰুণোদয় পাম বুলি ভবাসকলে এখন জালত ভৰি দি আছে। 4গৰাকীয়ে যদি পাইছে, বাকী গোটেই গাঁওখনত তেওঁলোকে এটা মানে প্ৰচাৰ কৰি পেলাই ফন্দি তুলিছে। মই হাত জোৰ কৰি অনুৰোধ জনাইছোঁ, এইখন স্বেচ্ছাচাৰী চৰকাৰ যোনে শিক্ষা ব্যৱস্থাক বন্ধ কৰি আনিছে, কেৱল হিন্দু আৰু মুছলমানৰ চশমা পিন্ধাই দিছে। বাইদেউ, মই নিজে ব্ৰাহ্মীণ ঘৰৰ এজনী ছোৱালী, গোসাঁই ঘৰৰ বোৱাৰী। হিন্দু প্ৰটেকশ্যনৰ কথা নৰেন্দ্ৰ মোদী আৰু হিমন্ত বিশ্ব শৰ্মাই শিকাব নালাগে। হিন্দু যেতিয়াই যেতিয়াই বিপদত পৰিব আমি সদায় সন্মুখৰ পৰা ওলাই আহিম। এইটো সকলোৰে স্বভাৱগত এটা কথা। হিন্দুৱে হিন্দুক সুৰক্ষা দিব, মুছলমানে মুছলমানক সুৰক্ষা দিব, বৌদ্ধিষ্টে বৌদ্ধিষ্টক সুৰক্ষা দিব। এইটো এটা সকলোৰে এটা পৰম্পৰাগত নীতি। কিন্তু তাৰ পৰিৱৰ্তে আজি তাৰিখত এই চৰকাৰখনে হিন্দু মুছলমানৰ চশমা পিন্ধাই দি এই মহিলাসকলক যে আজি ইয়াত 3,500 টকাৰ বেতন লৈ কাম পাৰিশ্ৰমিক লৈ ইয়াত বহাই দিছে, তাতকৈ দুৰ্ভাগ্যজনক কথা একো নাই। কংগ্ৰেছৰ দিনত আঁঠুৱা, সূতা, কম্বল সকলোবিলাক দিয়া হৈছিলে, আৰু সেই আঁচনিবিলাক দিওঁতে এইখন চৰকাৰে কি কৈছিলে? হাঁহিছিলে। কিন্তু কংগ্ৰেছৰ দিনত মানুহৰ পাকঘৰত 450 টকাত চিলিণ্ডাৰ পাইছিলে, 50 টকাত মিঠাতেল পাইছিলে, 40 টকাত দাইল পাইছিলে, 20 টকাত আটা পাইছিলে। কিন্তু আজি তাৰিখত কি অৱস্থা হৈছে? এওঁলোকে 1200 টকা অৰুণোদয় দি 1200 টকাত চিলিণ্ডাৰ দিছে। এওঁলোকে আজি তাৰিখত 200 টকাৰ তলত মিঠাতেল নাই, 80 টকাৰ তলত আজি তাৰিখত দাইল নাই, স্কুলত পঢ়িবলৈ স্কুল নাই। এটা কামেই খুব ভালকৈ কৰিছে, কেতিয়াবা কেতিয়াবা ক'ৰবাত মাটি দেখি পেলাই বুলডোজাৰ লগাইছে। আজি পাহাৰত মাটিৰ মানুহৰ অৱস্থা কি হৈছে? পাহাৰৰ মাটিত মানুহবিলাকক কি কৈছে জানে? যে তোমালোকে প্ৰিমিয়াম দিয়া, তৰ্জা বেৰৰ ঘৰ যদি বনাই আছা একঠা মাটিত 15 লাখ টকা দিয়া, আছাম টাইপৰ ঘৰত আছে যদি 50 লাখ টকা দিয়া, আৰু চাদ ঢালাই ঘৰত আছে যদি 60 লাখ টকা দিয়া। তাৰমানে পাহাৰৰ মাটিক চৰা দামত বিক্ৰী কৰাৰ যি ফন্দি কৰিছে, অত্যন্ত দুৰ্ভাগ্যজনক কথা। অসমীয়া মানুহক হাত বেচন দিছে এইখন বিজেপি হিন্দু চশমা পিন্ধাই বিজেপি চৰকাৰে অসমীয়া মানুহক 7 বাৰলৈকে হেঁচা দিছে। মই আপোনালোকৰ অংগনবাড়ীৰ যিসকল ৰাজ্যিক কৰ্মী আৰু সহায়িকা আছে, আপোনালোকৰ এই গোটেই ডিমাণ্ডখিনি আমাৰ বিৰোধী দলৰ দলপতি দেৱব্ৰত শইকীয়া ডাঙৰীয়াৰ জৰিয়তে বিধানসভাত ইতিমধ্যে উত্থাপন কৰা হৈছে। বিধানসভাত এই গোটেই কথাটো যে সঞ্চালকে অগ্ৰাহ্য কৰিছে, চৰকাৰে কথাবোৰ নুশুনে। কিন্তু এই মাতৃসকল 1,21,000 আমাৰ যি মাতৃ আছে, এই মাতৃ সমাজৰ দুখৰ কথাবিলাক কোনে শুনিব? আজি চৰকাৰৰ আমাৰ কথা শুনিবলৈ সময় নাই। চৰকাৰৰ এটাই কথা, নিৰ্বাচন আহি আছে, নিৰ্বাচনৰ আগত ঘৰে ঘৰে 1000 টকা দিব, ভোট ল'ব, আকৌ 5 বছৰ ৰাজত্ব কৰিব। আৰু আমাৰো এই মাতৃসকলে আজি বহাৰ কথাটো 2 মাহৰ পিছত পাহৰি গৈ 500 টকাৰ কাৰণে আমি ভোট প্ৰদান কৰি আকৌ এটা বেয়া দিনলৈ আমি গতি কৰিম। মই হাত জোৰ কৰি অনুৰোধ কৰিছোঁ, ৰাজনৈতিকভাৱে সজাগ হওক। অসমখন মাটি বাৰী সকলোবিলাক বিকিছে। ভাষাটো আজি সংকটত আছে। 12% 100 জনত 12 জন অসমীয়াই অসমীয়া ভাষা নকওঁ বুলি কৈছে। এইটো এটা ষড়যন্ত্ৰত লিপ্ত হৈছে। গতিকে মই আপোনালোকক কৈছোঁ, এইবিলাক নাপায় এইখন চৰকাৰৰ পৰা। এইখন চৰকাৰে কোনো প্ৰতিবাদৰ ভাষা বুজি নাপায়, গণতান্ত্ৰিক অন্বেষণৰ কোনো কথা বুজি নাপায়। মই আপোনালোকক এটা কথাই কৈছোঁ, এইখন চৰকাৰ যদি আপোনালোকে হটাব নোৱাৰে, ৰাজপথত ইয়াত বহিলেও কন্দুৱা গেছ দি আপোনালোকক ইয়াৰ পৰা দৌৰাই দিব। দিল্লীত দেখিছে, কৃষকে অন্নদাতাসকলক আজি গজাল পুতি মবিল পেলাই তাৰ পৰা তেওঁলোকক অত্যাচাৰ কৰা হৈছে। আৰু দুদিনমানৰ পিছত চাবুক দি কোবাই আমাৰ মহিলাসকলক ঘৰত ভৰাই দিব। আৰু হিমন্ত বিশ্ব শৰ্মাই ক'ব যে যোৱা ইলেকশ্যনত 1000 টকা দি ভোট লৈছোঁ, গতিকে বেছি কথা নক'বা, ঘৰত বহি থাকা। এই দিন আহি আছে।
মই সেইকাৰণে আপোনালোকক এটা কৈছোঁ, শুদ্ধ আৰু সঠিক সিদ্ধান্ত লৈ আই মাতৃয়ে এটা পৰিৱৰ্তন আনিব লাগিব। দেশত স্কুল বন্ধ হৈছে, স্কুল বন্ধ হোৱা এখন ৰাজ্য য'ত শিক্ষা ব্যৱস্থাত পয়া লগা অৱস্থা হৈছে, য'ত স্বাস্থ্য বিভাগত উন্নত মানৰ ঔষধ নাই, আজি ভেজাল ঔষধ খাই মানুহ মৰিবলগীয়া অৱস্থা হৈছে। তাৰমানে দুখীয়া মানুহে ভেজাল ঔষধ খাওক, হিমন্ত বিশ্ব শৰ্মা আৰু তেওঁ সাংগু পাংগুবিলাকে গৈ দিল্লী আৰু মুম্বাইত ভাল ভাল হস্পিটেলত ট্ৰিটমেণ্ট কৰিব, আমাৰ চৰকাৰী হস্পিটেলত ভেজাল ঔষধৰ প্ৰয়োভৰ চলিছে। এই কথাবিলাক বুজিবৰ হ'ল। মই সেইকাৰণে আপোনালোকক আহ্বান জনাইছোঁ, মাতৃ সমাজক হাত জোৰ কৰি অনুৰোধ জনাইছোঁ, ওলাই আহক আপোনালোক। যদি আপোনালোকে এই পৰিৱৰ্তন যদি নানে, হিন্দু হৈ আপুনিও জীয়াই থাকিব, ময়ো জীয়াই থাকিম, কিন্তু পাকঘৰত ৰেচন নাথাকিলে হিন্দুৰ যি ভোক লাগিব মুছলমানৰো একে ভোক লাগিব। এই কথাটো আপোনালোকে বুজিব বুলি ভাবি মই দীঘলীয়া নকৰি আপোনালোকৰ এই গোটেই অভিযোগটো আমি বিধানসভাত যাতে দেৱব্ৰত শইকীয়া ডাঙৰীয়াৰ জৰিয়তে যাতে আমি উঠাব পাৰোঁ, তাৰ কাৰণে আমি চেষ্টা চলাম বুলি কৈ আপোনালোকৰ সুস্বাস্থ্য আৰু দীৰ্ঘায়ু কামনা কৰি ৰাজনৈতিকভাৱে আপোনালোকক সজাগ হ'বৰ কাৰণে, মাতৃ সমাজে সমাজখনক পুনৰ গঠন কৰিবৰ কাৰণে মই আপোনালোকক হাত জোৰ কৰি অনুৰোধ জনাই মোৰ বক্তব্য মই ইমানতে সামৰণি মাৰিছোঁ।